দেশৰ কিমান খেলুৱৈৰ সৌভাগ্য হয় ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰাৰ। আৰু সেয়া যদিহে অৰ্জুন বঁটা হয় তেন্তে সোণত সুৱগা চৰে, ক্ৰীড়া জীৱন ধন্য হয় এগৰাকী খেলুৱৈৰ। পিছে কি এই অৰ্জুন বঁটা? দেশৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান এই অৰ্জুন বঁটা। 1961 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এই সন্মান দেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগে প্ৰতি বছৰে ক্ৰীড়া ক্ষেত্ৰত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ক্ৰীড়াবিদলৈ প্ৰদান কৰি আহিছে। নগদ 5 লাখ টকা আৰু অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি সম্বলিত এই বঁটা এতিয়ালৈ অসমৰ কিমানজন ক্ৰীড়াবিদে লাভ কৰিছে সেয়া জানো আহক। যদিহে আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।